নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আন এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আপোনালোকে ইয়া চাবলৈ আৰম্ভ কৰিছে আজিৰ বিশেষ খবৰ আজিৰ বিশেষ খবৰ আপোনালোকলৈ লৈ আহিছো বিশেষ দুটি খবৰ সেই বিশেষ দুটি খবৰ জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব তো বলক ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু জানি লওঁ আজিৰ সেই গুৰুত্বপূৰ্ণ বিশেষ দুটি খবৰলৈ তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো ভিডিঅ'টো প্ৰথমতে আপোনালোকক কৈছো যদি আপোনালোকে মোৰ ভিডিঅ'টো আজি প্ৰথম চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সাবস্ক্ৰাইবৰ লগতে বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশন সকলোতকৈ আগতে পায় আৰু এনেকুৱা নতুন নতুন তথ্যৰ বাবে চাই থাকিব আমাৰ আজিৰ বিশেষ খবৰ অল ইট এভৰিথিং তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধু বান্ধৱীসকল আজি আপোনালোকক ক'বলৈ গৈ আছো আৰম্ভ কৰিবলৈ গৈ আছো আজিৰ বিশেষ খবৰৰ প্ৰথমটো বিশেষ খবৰ হৈছে আপোনালোকে বৰ্তমান গম পায় অসমৰ বৰ্তমান জনসংখ্যা 3 কোটি 12 লাখ প্ৰায় 13 লাখৰ ওচৰা-ওচৰি আৰু 3 কোটি 13 লাখৰ বৰ্তমান অসমখন বা ভাৰতবৰ্ষখন ইমান বেছি আগুৱাই গুচি গ'ল প্ৰত্যেক ঘৰ মানুহতে প্ৰত্যেকটো ফেমিলিতে এখন হলেও দুচকীয়া বা চাৰিচকীয়া বা তাতকৈ ডাঙৰ বাহন প্ৰত্যেক ঘৰ মানুহতে আছে তেন্তে চিন্তা কৰক অসমখনত বৰ্তমান বাহনৰ সংখ্যা কিমান হ'ব পাৰে কিন্তু এতিয়া অসম চৰকাৰৰ দ্বাৰা এটি জৰুৰী নিৰ্দেশ প্ৰেৰণ কৰিছে যিটো হৈছে অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ যি বাহনসমূহৰ যি আৰচি হওক লাইসেন্সে হওক বাহনৰ লগত জড়িত যি সকল কাগজপত্ৰ আছে সেই কাগজপত্ৰসমূহ সম্পূৰ্ণ ডিজিটেলাইজ কৰিব লাগিব আৰু আজিকালি আপোনালোকে গম পাইছে সমগ্ৰ প্ৰক্ৰিয়াটোৱে বৰ্তমান চলিত সমগ্ৰ প্ৰক্ৰিয়াবোৰে ডিজিটেলাইজেশ্যন আধুনিকতাৰ দিশে আগবাঢ়ি গৈ আছে প্ৰত্যেকটো বস্তুৱে আচলতে আধুনিকতাৰ কাৰণে যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু সেই ক্ষেত্ৰত বাহনৰ যিহেতু অন্যতম ভূমিকা আছে অসম জনগাঁথনিত বাহনে যথেষ্ট গুৰুত্ব ভূমিকা পালন কৰি আছে গতিকে বাহনসমূহৰ নথিপত্ৰ বা বাহনসমূহৰ যি চৰকাৰৰ ঘৰলৈ যি টেক্স দিব লাগে যি মানে বাহন কাগজপত্ৰ জৰিয়তে যি বাহনসমূহ আপোনালোকে চলাব পাৰে সেই সকলোবোৰ বৰ্তমান ডিজিটেল কৰিবলৈ অসম চৰকাৰে আগবাঢ়ি গৈছে আৰু সেই ডিজিটেল সিস্টেমটো অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আগন্তুক 90 দিনৰ ভিতৰত মানে 1 তাৰিখৰ পৰা 90 দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰক্ৰিয়া কৰি তুলিব লাগিব আৰু সেই প্ৰক্ৰিয়া কৰিবলৈ এতিয়া আপোনাৰ মোবাইলতে হেয়া কৰিব পাৰিব সেই প্ৰক্ৰিয়া কৰিবলৈ হলে আপুনি এম পৰিবহন এপৰ যোগেদি সেই প্ৰক্ৰিয়া আগবঢ়াব লাগিব এম পৰিবহন এপ কি বস্তু এম পৰিবহন এপ আপুনি এতিয়া ক'ত পাব আৰু সেই কাগজপত্ৰসমূহ আপুনি কেনেকৈ এম পৰিবহনৰ যোগেদি আপোনাৰ কাগজপত্ৰসমূহ আপডেট কৰিব সেই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আমি দেখাবলৈ লৈছো আপোনালোকক এম পৰিবহন এপ কি আৰু এম পৰিবহনৰ জৰিয়তে আপুনি কেনেকৈ এম পৰিবহন এপটো ক'ত পাব এম পৰিবহন এপৰ জৰিয়তে আপোনাৰ লাইসেন্স হওক আৰচি হওক কেনেকৈ এম পৰিবহন এপত অন্তৰ্ভুক্ত কৰিব সকলোবোৰ দেখাই যাম তো চাই যাব ভিডিঅ'টো আৰু এম পৰিবহন এপ এনেকুৱা এটা এপ যি এপৰ জৰিয়তে আপোনালোকে যিকোনো ধৰণৰ আপোনালোকৰ ব্যক্তিগত নথিপত্ৰ ইয়াত সংৰক্ষণ কৰি ৰাখিব পাৰে আৰু এইটো বৰ্তমান চৰকাৰেও স্বীকৃতি দিছে এইটোত আপোনালোকৰ পুলিচ বা তেনেকুৱা ধৰণৰ কিবা যিকোনো ধৰণৰ অসুবিধা হ'লে গাড়ী কাগজপত্ৰ এই এম পৰিবহন এপৰ জৰিয়তে যদি আপোনালোকে দেখায় বৰ্তমান হেতু মানি ল'ব তো এম পৰিবহন এপটো আপোনালোকে প্ৰথমতে পাবলৈ হ'লে প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত গৈ এম পৰিবহন বুলি মাৰি দিব আৰু দেখিছে নেক্সট জেনেৰেশ্যন এম পৰিবহন বুলি মোৰ যিহেতু এপটো আছে গতিকে এপটো মই আপডেট কৰিবলৈ দেখাই আছে এইটোৱে দেখিছে নেক্সট জেনেৰেশ্যন এম পৰিবহন এপ যিটো এপতেই বৰ্তমান চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে এই ডিজিটেলাইজেশ্যন এই এপৰ জৰিয়তে আপোনালোকৰ বাহনৰ সকলো ধৰণৰ নথিপত্ৰ এই এপৰ জৰিয়তে আপডেট কৰিব লাগিব আৰু মোৰ যিহেতু মই কৈছোৱে মোৰ যিহেতু মোবাইলত অলৰেডি আছে গতিকে মই প্ৰথমৰ পৰা দেখাই দিছোঁ কেনেকৈ কি কৰিব লাগিব মোৰ আপডেট আহি আছে এইটো প্ৰথমতে ইনষ্টল কৰি লৈ আপোনালোকে এম পৰিবহন এপটো ওপেন কৰিব তাৰপিছত
সাইন ইন কৰিবলৈ আহিব সাইন ইন কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ দিবলৈ আহিব ইয়াত মোবাইল নাম্বাৰ দিব আৰু যেটো মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰটো আপোনাৰ লগত থাকিব লাগিব যেহেতু সেই মোবাইল নাম্বাৰটোলৈ এটি ওটিপি আহিব আৰু মই এই মোবাইল নাম্বাৰটো মাৰি দিছো আৰু মোলৈ এটা ওটিপি আহিব আৰু যেটো ওটিপি আহিব সেই ওটিপিটো মই ইয়াত এন্টাৰ কৰি ভেৰিফাই কৰিব লাগিব আৰু এতিয়া দেখিছে মোবাইলৰ মেছেজৰ যোগেদি এটা ওটিপি আহিলে যেটো ওটিপিটো মই ভেৰিফাই কৰিলো আৰু ভেৰিফাই কৰাৰ পিছত এপটো খুল খালে আৰু এপটোত ওপেন কৰিবৰ কাৰণে আপোনাৰ নিজৰ এম পিন দিব লাগিব 6 ডিজিটৰ এটা এম পিন দিব লাগিব যেটো এম পিনটো আপোনালোকে মনত ৰাখিব যাতে এম পিনটো ভুল হৈ নাযায় কাৰণ এম পিনটো যদি ভুল হৈ যায় আপোনালোকে এপটো খুলিব নোৱাৰিব এম পিন আৰু মোবাইল নাম্বাৰ হেতু সাৱধানে ৰাখিব যাতে আৰু বেলেগে যাতে নাপায় তাৰ প্ৰতিও সদায় সচেতন হৈ থাকিব আৰু সেই জৰিয়তে নিজৰ ফিংগাৰপ্ৰিন্ট দিও বা অথবা এনেকা নাম্বাৰ বা মোবাইল নাম্বাৰ দিও এপটো ওপেন কৰিব পাৰিব তো মই ইতিমধ্যে এপটো ওপেন কৰিলো আৰু ওপেন কৰাৰ লগে লগে প্ৰথমতেই এনেকে দেখিব এই ধৰণে এটা পেজ আহিব ইয়াত দেখিছে ওপৰতে ওলাই আছে নেক্সট জেনাৰেশ্যন এম পৰিবেশন তাৰ পিছত ইয়াতে যেতিয়া আপোনালোকৰ নামত নিজৰ নামত ওপেন কৰিব আপোনালোকৰ নামটো সতে ওলাই যাব এটো দেখিছে ওয়েলকাম টু মোৰ নামটো সতে ওলাই আছে ইয়াতে প্ৰথমতে দেখিছে ভেহিকল এন্টাৰ ভেহিকল নাম্বাৰ ইয়াত আপোনালোকে যেতিয়া আপোনালোকৰ আৰসি হক বা লাইসেন্স হক ইয়াত এন্ট্ৰি কৰিব ইয়াত নাম্বাৰটো মাৰি দিয়া লগে লগে সাৰ্চ কৰাৰ লগে লগে ইয়াত অটোমেটিক আহি যাব এটা মই প্ৰথম ইয়াত হোম পেজত গলো হোম পেজৰ এটো ওলালে তাৰ পিছত ইয়াত মাই প্ৰফাইলছত গৈ আপোনালোকৰ এটো প্ৰফাইলটো নিজৰ ফটো দি থব পাৰে মোবাইল নাম্বাৰ এটো দেখিছে ইমেইল আইডি আসাম এনেকৈ গোটেইখিনি ওলাই যাব এটো এডিট প্ৰফাইলত গৈ এডিট আপোনাৰ আপডেট নতুনকৈ কিবা কি এডিট কৰিবলগীয়া থাকিলে এডিট কৰিব পাৰিব তাৰ পিছত নিয়াৰ বাই থাকিলে আপোনাৰ নিয়াৰেষ্ট পলিউশন চেকিং চেণ্টাৰ নিয়াৰেষ্ট আৰটিও নিয়াৰেষ্ট ফুয়েল পাম্প নিয়াৰেষ্ট হস্পিটেল এই বস্তুটো ভিউ মেপৰ জৰিয়তে চাব পৰা ইয়াত সুবিধা আছে তাৰ পিছত আহিলে সেটিংসটো গম পাইছে নিশ্চয় সেটিংসটো আপোনালোকৰ যি এম পিন থাকে এম পিনটো চেঞ্জ কৰিবলৈ ইয়াত যেটো আপোনালোকে যদি পাহৰ মানে চেঞ্জ কৰিব বিচাৰে পিনটো তো অল এম পিন দিব এন্টাৰ নিউ এম পিন তাৰ পিছত কনফাৰ্ম নিউ এম পিন দিব এই যিকোনো ধৰণৰ এটা পাসওয়াৰ্ড চেঞ্জ কৰিবলৈ হলে যিকোনো ধৰণৰ মানে আজিকালি পাসওয়াৰ্ড সবতে লাগে সেই পাসওয়াৰ্ডটো চেঞ্জ কৰিবলৈ সকলো একে ধৰণৰ পদ্ধতি এটো নিশ্চয় আপোনালোকে গম পাইছে আৰু এতিয়া আহিলে আপোনালোকে এড কেনেকৈ কৰিব এড কৰিবলৈ হলে প্ৰথম ইয়াত দেখিছে মাই আৰসি যদি আপোনালোকে যেতিয়া গাড়ীখনৰ আৰসিখন যেতিয়া এড কৰিব লাগে ইয়াত দেখিছে প্ৰথম মাই ভাৰ্চুৱেল আৰসিত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন বাহনখন সেই বাহনখনৰ নাম্বাৰ দিব চেচিছ নাম্বাৰ দিব যেটো আপোনাৰ আৰসিতে পাব লাষ্টৰ চেচিছ নাম্বাৰ 5টা ডিজিটেল সংখ্যা থাকিব সেই লাষ্টৰ 5টা ডিজিটেল দিব ইঞ্জিন নাম্বাৰ আৰসিখনতে পাব 5 ডিজিট ইঞ্জিন নাম্বাৰটো দিব দি পেলাই ইয়াতে এড ভেহিকল কৰিব আৰু এড ভেহিকল কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ গাড়ীখনৰ ডিটেইলছ ইয়াতে আহি যাব তাৰ পিছত ড্ৰাইভিং লাইসেন্স এড কৰিবলৈ হে সেম পদ্ধতি ইয়াতে ড্ৰাইভিং লাইসেন্সৰ যেটো নাম্বাৰ থাকে একদম ওপৰতে দেখিব এটা নাম্বাৰ থাকিব আৰু যিজনৰ নামত হে ড্ৰাইভিং লাইসেন্সখন আছে তেখেতৰ ডেট অফ বাৰ্থটো ইয়াতে এড কৰিব এড কৰি পেলাই ডেট অফ বাৰ্থটো খালি ক্যালেন্ডাৰ ওয়াইজ কৰিব লাগিব এটো আপোনাৰ ধৰক ধৰি ললো 1995 চনৰ হ'ব ধৰি ললো এটো ক্লিক কৰিবলৈ হলে এটো আপুনি নিজে ইয়াত খালি হে সিস্টেমটো নাই এবছৰ থাকিলে ভাল সুবিধা হয় ইয়াত চনটো ওলাই যাব লাগে চনটো তেলকে ওলাই যোৱা নাই এটা ক্লিক কৰিলে ওলাই যায় ইয়াতে যদি আপোনাৰ ধৰক 1995 চন মই ধৰিলো তেতিয়া হলে এটো আগুৱাই এনেকৈ আপোনালোকে নিজে নি থাকিব লাগিব মই ধৰিলো 2019 চনৰ সেপ্টেম্বৰ মাহৰ 27 তাৰিখ এটো সেপ্টেম্বৰ হৈ আছে 2019 চন হৈ আছে ইয়াৰ 27 টো ক্লিক কৰি ওকে কৰি দিয়া লগে লগে দেখিছে 2019 চনৰ 27/9/2019 মানে 2019 চনৰ সেপ্টেম্বৰ মাহৰ 27 তাৰিখ সেম এটো আপোনালোকে যদি 95 হ'বলৈ হলে এটো জানুৱাৰী 95 1995 1 জানুৱাৰী তেতিয়া হলে এই ইয়াতে জানুৱাৰী সেপ্টেম্বৰৰ জায়গাত জানুৱাৰী ওলাব আৰু 2019 জায়গাত 1995 ওলাব তাৰ পিছত এই 1 টো ক্লিক কৰি দিয়া লগে লগে সম্পূৰ্ণ ডেটটো আহি যাব আপোনালোকৰ নিজৰ ডেটটো হেমতে মিলাই ল'ব
তাৰপিছত ইয়াত ড্ৰাইভিং লাইচেন্সত এণ্টাৰ ড্ৰাইভিং লাইচেন্সৰ আপোনাৰ নাম্বাৰ দিব, দি পেলাই এড মাই ড্ৰাইভিং লাইচেন্স কৰি দিয়াৰ লগে লগে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন ইয়াত এড হৈ যাব। তাৰপিছত আপোনালোকে দেখিছে ইয়াতে আপোনালোকৰ যিমানকেইখন গাড়ী আছে গোটেইকেইখনৰ ইয়াতে ওলাই যাব। তাৰপৰা ট্ৰেন্সপৰ্ট ছাৰ্ভিচ আছে, ইয়াত ট্ৰেন্সপৰ্ট ছাৰ্ভিচটোত ইয়াত দেখিছে অনলাইন টেক্স পে'মেণ্ট কৰিব পাৰিব, ইছ্যু অফ ডুপ্লিকেট RC আপোনালোকে কৰিব, চেঞ্জ এড্ৰেছ ইন RCত আপোনালোকৰ যি এড্ৰেছ যদি ভুল হৈ থাকে সেই এড্ৰেছ চেঞ্জ কৰিব পাৰিব, ৰিনিউৱেল ড্ৰাইভিং লাইচেন্স, চেঞ্জ অফ এড্ৰেছ ইন ড্ৰাইভিং লাইচেন্স, ৰিপ্লেচমেণ্ট অফ ড্ৰাইভিং লাইচেন্স, চালান ষ্টেটাছ, পে'মেণ্ট ষ্টেটাছ, ভেৰিফাই চালান আদি সকলো ধৰণৰ সুবিধা এই এপৰ জৰিয়তে আছে। এইটো আপোনালোকৰ যিহেতু মই এইটো অসমীয়াতে ভিডিঅ'টো বনাইছোঁ গতিকে ইয়াতে আছামীত থাকিব, এইটো বেলেগ কৰিব নালাগে। তাৰপিছত আহিলে মাই ট্ৰেনজেকশ্যন, আপোনালোকে ট্ৰেনজেকশ্যন কৰিব লাগিব তেতিয়াহে এই বস্তুটো ওলাব। যদি ভেহিকুল ট্ৰেনজেকশ্যন কিবা কৰিব লগা আছে, ড্ৰাইভিং লাইচেন্স যদি আপুনি ইয়াৰ পৰা কৰিছে কিবা ট্ৰেনজেকশ্যন মানে টেক্সটো যি দিবলগীয়া থাকে সেইবোৰ যদি ইয়াৰ পৰা কৰিছে তেতিয়াহ'লে এটা ট্ৰেনজেকশ্যন ডিটেইলছ ওলাই যাব। আৰু সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ মোবাইলৰ যদি ফিংগাৰ প্ৰিণ্টৰ ব্যৱস্থা আছে ফিংগাৰ প্ৰিণ্ট দিও এপটো খুলিব পাৰিব। ফিংগাৰ প্ৰিণ্টটো খালি এড কৰি থ'ব লাগিব, গতিকে ফিংগাৰ প্ৰিণ্টে এড কৰি থোৱাৰ কাৰণে খোল খাই গ'ল। তাৰপিছত আপোনালোকে যিখিনি ডকুমেণ্টছ ইয়াত আপলোড কৰিছিলে সেই ডকুমেণ্টছখিনি চাবলৈ হ'লে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত সম্পূৰ্ণ ডিটেইলছ, ভেহিকুল নম্বৰ, ইঞ্চুৰেঞ্চ ভেলিড কিমানলৈকে আছে, পলিউশ্যন আপোনালোকৰ কেতিয়ালৈকে আছে, টেক্স ভেলিড কেতিয়ালৈকে আছে, ফিটনেছ ভেলিড কেতিয়ালৈকে আছে, সম্পূৰ্ণ ডিটেইলছ ইয়াতে আপুনি পাই যাব। তাৰ উপৰিও ইয়াত আৰু ডিটেইলছকেও চাব পাৰে। এইটো আপোনালোকে দেখিলে মই ক'ত ক্লিক কৰিলোঁ, মাই ভিজুৱেল RC য'ত আছে তাতে ক্লিক কৰিব। ক্লিক কৰি পেলাই যেতিয়া আপোনালোকে এড কৰি থ'ব যিকোনো এখন RC তেতিয়াহ'লে ইয়াতে ভিউ ভিজুৱেল RCত ক্লিক কৰিব। ইয়াত এইটো আপোনাৰ এইটো স্কেন কৰি দিয়াৰ লগে লগে স্কেন কৰাৰ ব্যৱস্থাও আছে, স্কেন কৰি দিয়াৰ লগে লগে এই বস্তুৰ ডিটেইলছটো ওলাই যাব। ইয়াতে দেখিলে অ'নাৰ নেম, চন অফ ডাটাৰ ৱাইফ ইয়াত থাকিব, চেচিছ নাম্বাৰ থাকিব, ইঞ্জিন নম্বৰ, মেকাৰ নেম, মডেল, ৰেজিষ্ট্ৰেশ্যন ডেট, টেক্স ভেলিড আপ টু, ভেহিকুল ক্লাছ, ভেহিকুল ডেছক্ৰিপশ্যন, ফুৱেল টাইপ, ইম'শ্যন নৰ্মছ, কালাৰ, ছিট কেপাচিটি, গাড়ীখনৰ সম্পূৰ্ণ A to Z তথ্য ইয়াতে আপোনালোকে চাব পাৰিব। আনকি পলিউশ্যন, ইঞ্চুৰেঞ্চ আদি আপোনালোকৰ টেক্স, ফিটনেছ আদি গাড়ীখনৰ যিমানবোৰ বস্তু থাকে সেই বস্তুবোৰ RC ঘূৰাই পেলাই নাচালেও হ'ব, এই এপটো খুলি দিয়াৰ লগে লগে ডিটেইলছ আপোনালোকৰ ওলাই যাব। ইয়াৰ পিছত আৰু ইয়াত দেখিছে মই আপোনালোকক দেখালোঁ মোৰ দুখন RC ইয়াতে এড কৰি থোৱা আছে, কিন্তু মোৰ লাইচেঞ্চখন বহুত পুৰণা হয় যে লাইচেঞ্চখন মই ইয়াৰ জৰিয়তে মানে ইয়াত মই চাইছিলোঁ এড কৰিবলৈ, লাইচেঞ্চখন মই এড নহ'লে গতিকে লাইচেঞ্চৰ ডিটেইলছটো মই চাব নোৱাৰিলোঁ। আৰু এইদৰে আপোনালোকে যি অসম চৰকাৰে নটিফিকেশ্যন দিছে সেইটো এই পৰিবহণ এপৰ জৰিয়তে আপোনালোকে এনেধৰণে কৰিব লাগিব। ইয়াতে 1 তাৰিখৰ পৰা আপোনালোকে কৰিব পাৰিব, 1 তাৰিখৰ পৰা বুলি নহয় এতিয়াৰ পৰাই কৰিব পাৰিব। এইটো 1 তাৰিখৰ পৰা, কিন্তু আগন্তুক 90 দিনৰ ভিতৰত সম্পূৰ্ণ গাড়ী কাগজ পত্ৰ আপোনালোকে এই পৰিবহণলৈ ট্ৰেন্সফাৰ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তেহে আপোনালোকৰ সেই কাগজ পত্ৰসমূহ ভেলিড হ'ব। আৰু লগতে এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত এটা কথা মনত ৰাখিব, ইয়াত যিহেতু আপোনালোকৰ গাড়ীৰ কাগজ পত্ৰ, ড্ৰাইভিং লাইচেঞ্চৰ কাগজ পত্ৰ গোটেই ডিটেইলছ থাকিব ইয়াতে, গতিকে আপোনালোকে এপটো খুলি এই 3ডাল যে আছে তাত ক্লিক কৰি লগ আউট কৰি যাবলৈ নাপাহৰিব। ভাবিছোঁ আপোনালোকে থুলমূলকৈ আপোনালোকক নেক্সট জেনেৰেশ্যন পৰিবহণৰ এপটোৰ কিছু তথ্য দিবলৈ চেষ্টা কৰিলোঁ। থুলমূলকৈ হ'লেও আপোনালোকে কিছু পৰিবহণ এপৰ বিষয়ে জানিব পাৰিলে। আহক এতিয়া আমি আজিৰ বিশেষ খবৰৰ দ্বিতীয়টো ভিডিঅ'লৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আজিৰ বিশেষ খবৰৰ দ্বিতীয়টো বিশেষ খবৰ হৈছে শিক্ষাৰ লগত জড়িত এটি বিশেষ খবৰ। কিনো এই শিক্ষাৰ লগত জড়িত বিশেষ খবৰটো আপোনালোকক কৈ আছোঁ, সম্পূৰ্ণ এডভাৰটাইজৰ সহ আপোনালোকক এই বিশেষ খবৰটো দেখাই আছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ দেশখন হৈছে আধুনিকতাৰ দেশ, স্মাৰ্ট চিটি অথবা স্মাৰ্ট ইণ্ডিয়া হিচাপে পৰিগণিত হৈ আছে। এইখন সমাজৰ লগত আপুনি মিলি থাকিবলৈ হ'লে আপোনাক পইচাৰ অতিকে প্ৰয়োজন। সেয়া লাগে আপুনি চাকৰি কৰিয়ে হওক বা ব্যৱসায় কৰিয়ে হওক, সংস্থাপন এটা নহ'লে আজিৰ সমাজখনত আপুনি জীয়াই থাকিবলৈ বহুতেই অসুবিধা হয়।
ব্যৱসায় কৰিও খুব কম দিনত স্বাৱলম্বী হোৱাটো ইমান সহজ নহয়। গতিকে সকলোৱে আজিকালি বাছি লয় এটি চৰকাৰী চাকৰি। আৰু এই আধুনিকতাৰ দিনত ইমান সহজেই জানো এটি চৰকাৰী চাকৰি পোৱাটো সম্ভৱ? সেয়া কেতিয়াও সম্ভৱ নহয়। গতিকে চৰকাৰী চাকৰি এটা পাবলৈ হ'লে যথেষ্ট পঢ়িব লাগিব, যথেষ্ট অধ্যাৱসায়ৰ প্ৰয়োজন হ'ব। তেতিয়াহে এটি চৰকাৰী চাকৰি আপুনি লাভ কৰিব। চৰকাৰী চাকৰিৰ ভিতৰত অন্যতম এটা চাকৰি হৈছে শিক্ষকতাৰ চাকৰি, যিটোৰ দ্বাৰা মানুহৰ জীৱন গঢ় দিব পাৰি। আৰু তেনেকুৱা এটা চাকৰি পাবলৈ হ'লে আপুনি ইমান সহজতেই চাকৰিটো পোৱাটো সম্ভৱ নহয়। এই শিক্ষকতাৰ চাকৰি পাবলৈ হ'লে যথেষ্টকেইটা ডিগ্ৰীৰ প্ৰয়োজন, যাৰ ভিতৰত অন্যতম হৈছে B.ed, D.el.ed এনেকুৱা ধৰণৰ যিকেইটা অৰ্হতা আপোনাৰ থাকিব লাগিব। যিকেইটা চাৰ্টিফিকেট থাকিলেহে আপুনি শিক্ষকতাৰ বাবে নিৰ্বাচিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আৰু আজি আপোনালোকক তাৰে এটি খবৰ দিবলৈ ওলাইছোঁ। D.el.edৰ বৰ্তমান এডমিশ্যন হৈ আছে। দেখিছে প্ৰি-এণ্ট্ৰি টেষ্ট পেট, যিটো D.el.edত পঢ়িবলৈ হ'লে প্ৰথমতে দিব লাগিব। প্ৰি-এণ্ট্ৰি টেষ্ট 2023 এডমিশ্যন 30 তাৰিখৰ পৰা হৈ আছে আৰু সেয়া 14 আগষ্টত কমপ্লিট হ'ব। আৰু এই D.el.ed এক্সাম দিবৰ কাৰণে আপোনাক কেইটামান ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগিব। প্ৰথম D.el.edত এডমিশ্যন ল'বৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকী প্ৰথম তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যিকোনো ধৰণৰ গভৰ্ণমেণ্ট স্কুল বা কলেজৰ পৰা আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগত 50% পাৰ্চেণ্টেজ লৈ। আৰু এইটো আপোনাৰ যিটো ফ'ৰ্থ ছাবজেক্টটো ধৰা নহ'ব। ফ'ৰ্থ ছাবজেক্টটো নধৰাকৈ আপুনি 50% ল'ব লাগিব। যদি কেণ্ডিডেটজন SC, ST, ST এইবোৰৰ হয়, তেতিয়াহ'লে এইকেইটা কেটেগৰী হ'লে 5% ৰিলেক্সেশ্যন থাকিব। বয়সৰ ক্ষেত্ৰতো আপুনি 18 বছৰ তলৰ হ'ব নালাগিব আৰু 34 বছৰৰ ওপৰৰ হ'ব নালাগিব। 1 জুলাই 2023 চনৰ 1 জুলাইলৈকে SC, ST সকলৰ বাবে এজৰ 2 বছৰ ৰিলেক্সেশ্যন থাকিব। আৰু ছিটসমূহৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাও আছে। ৰিজাৰ্ভেশ্যন কেটেগৰী হৈছে OBC, MOBC, SC, ST আৰু ফিজিকেলি হেণ্ডিকেপ আৰু EWS কেটেগৰীৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। আৰু আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 600 ৰুপিজ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু তেওঁলোকৰ যি অফিচিয়েল ৱেবছাইট আছে, দেখিছে ৱেবছাইটটো মই ওপৰত দি দিছোঁ, সেই ৱেবছাইটত মানে লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তাৰ বাহিৰে বেলেগ একো সুবিধা নাই। এডমিট কাৰ্ডো আপুনি সেই ওপৰত দিয়া লিংকটোৰ পৰাই ডাউনলোড কৰিব লাগিব। আৰু আপোনাৰ পৰীক্ষা ক'ত হ'ব সেইটো আপোনালোকৰ যি এডমিট থাকিব, সেই এডমিটতে মেনশ্যন কৰা থাকিব। সেই যেতিয়া এডমিট ডাউনলোড কৰিব তাতে গম পাই যাব ভেন্যুটো ক'ত হয়। আৰু ইম্পৰ্টেণ্ট ডেটসমূহ আপোনালোকক ইতিমধ্যে ক'লোৱে। অপেনিং হৈ আছে অনলাইন 25 জুলাইৰ পৰা, ক্লজিং হ'ব 14 আগষ্টত। আৰু ডাউনলোড এডমিট কৰিব পাৰিব 1 ছেপ্টেম্বৰত। প্ৰি-এণ্ট্ৰি টেষ্ট হ'ব 10 ছেপ্টেম্বৰ আৰু ৰিজাল্ট ডিক্লেয়াৰ দিব 20 তাৰিখে। আৰু তলৰ এই ডিটেইলছ ইয়াতে ক্লিক কৰিলে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। আৰু আজিৰ বিশেষ খবৰ দুটা আছিলে এই দুটাই। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'বোৰৰ বাবে চাই থাকিব আমাৰ চেনেল আজিৰ বিশেষ খবৰ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।